যিসকলে নতুনকৈ ইউটিউব চেনেল খুলিছে তেওঁলোকে প্ৰথম ভিডিঅ' বনাইছে, তেওঁলোকে 10টা 20টা 25টা এনেকৈ ভিডিঅ' দিছে বা তাতোকৈ কম বেছি দিছে আৰু ভিডিঅ' দিয়াৰ পিছত তেওঁলোকে ভিডিঅ'খিনি মানুহে কিমান পৰিমাণে চাইছে তেওঁলোকে লক্ষ্য কৰি থাকে যে ভিডিঅ' কিমান চাইছে, কি কৰিছে। প্ৰথমতে ময়ো কৰিছিলোঁ লক্ষ্য, আৰু দেখিবলৈ পাইছিলোঁ যে কিছু সংখ্যক ভিডিঅ'ত মানুহে চাইছে, কিছু সংখ্যক ভিডিঅ' মানুহে চোৱা নাছিল, কমাই চাইছিল, খুব কম পৰিমাণৰ মানুহ। সেইকাৰণে মই তোমালোকলৈ এটা ভিডিঅ' বনাইছোঁ যেন আমি সকলোৱে যেন উপকৃত হ'ব পাৰোঁ সেই ভিডিঅ'টোৰ পৰা। যদি নিজৰ প্ৰতিভাখিনি যদি আমি মানুহক বিলাই যাব পাৰোঁ বা মানুহক দেখুৱাই যাব পাৰোঁ, মোৰ প্ৰতিভাৰ পৰা হয়তো কোনোবা এজনে বেলেগ কিবা এটা কৰিব পাৰিবও পাৰে, যিটো নেকি নিজেও ময়ো ভাবি নাপাব পাৰোঁ। এনেকুৱা এটা কাম মোৰ প্ৰতিভা, মোৰ এই কথাষাৰৰ জৰিয়তে হওক বা মোৰ কিবা এটা কৰ্মৰ জৰিয়তে এনেকুৱা এটা মানুহে জ্ঞান পাবও পাৰে, যিটো জ্ঞান নেকি মোতকৈও বেলেগ ধৰণৰ কিবা এটা বনাই দিব পাৰে। গতিকে আমি সকলোৱে এটাই ভবা উচিত, সমাজক কিহৰ প্ৰয়োজন, কি ভিডিঅ' হ'লে মানুহে চাব, ভাল পাব, এই ভিডিঅ'টো বনালে সমাজৰ পজিটিভভাৱে প্ৰভাৱ পৰিব। গতিকে আমি সেই তেনেধৰণৰ ভিডিঅ' বনোৱাটোৱে উচিত। আমি প্ৰথমে যিটো ভিডিঅ' বনাম তাৰ পিছত আৰু তাতকৈ অলপ ভাল বনাবলৈ চেষ্টা কৰিম, তাৰ পিছৰ ভিডিঅ'টো আৰু অলপ ভাল বনাবলৈ চেষ্টা কৰিম। মানে কি হয়, আমি ষ্টেপ বাই ষ্টেপ ওপৰলৈ যাবলৈ চেষ্টা কৰিম। ওপৰলৈ মানে ভালকৈ বনাবলৈ চেষ্টা কৰিম ভিডিঅ'। মানে প্ৰথম ভিডিঅ'টো প্ৰথম যেতিয়া আমি ভিডিঅ' বনাওঁ সেই ভিডিঅ'টো সিমান ভাল নহ'বও পাৰে। গতিকে প্ৰথমে ভালকৈ বনাবলৈ চেষ্টা কৰা হয়, কিন্তু নহয় ভাল, কিন্তু ভাল লাহে লাহেহে হ'ব। আজি প্ৰথমটো অলপ বেয়া হৈছে, তাৰপিছতো তাতকৈ অলপমান ভাল হ'ব, তাৰপিছতো আৰু অলপ ভাল হ'ব, এনেকৈ কৰি ভাললৈ গতি কৰি থাকিব। গতিকে আমি এইটোৱে চেষ্টা কৰিব লাগিব যে ক্ৰমান্বয়ে ভাল কৰি আনিবলৈ চেষ্টা কৰিব লাগিব, ক'ৰবাৰ পৰা শিকিব লাগিব, নিজে ভাল কৰিব লাগিব। আমি দাদা বাইদেউসকলৰ ভিডিঅ' চাই থাকোঁ, তেওঁলোকে ভিডিঅ'বোৰ বনাই প্ৰথমটো ইমান তাত ভাল নহয়, পিছত তেওঁলোকে ভাবে যে ইয়াত 10জন মানুহে আঁকোৱালি লৈছে, ধৰি লওক সেই ভিডিঅ'টো 10জন মানুহে আঁকোৱালি লৈছে। নেক্সট ষ্টেপত তেওঁ চাব যে এই ভিডিঅ'টো 10জনে আঁকোৱালি লৈছে আৰু এই ভিডিঅ'টোৰ দিশ এটা বেলেগ আছিল। গতিকে মই এনেকুৱা এটা ভিডিঅ' বনাম, ইয়াৰ দিশো বেলেগ হ'ব আৰু তাত আৰু 10জন মানুহ কি হ'ব, সংযোগ হ'ব, মানে 20জন হৈ যাব। গতিকে আমি 20জন হোৱাৰ লগে লগে আমাৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব, আমাৰ দৰ্শক বাঢ়িব। গতিকে আমি কি কৰিম, ভিডিঅ'টো এটা এটাকৈ ভাল কৰিবলৈ চেষ্টা কৰিম, ইটোৰ পিছত সিটো, মানে কি ইটোতকৈ ভাল সিটো হ'ব, সিটোতকৈও সিটো ভাল হ'ব, ভাল কৰি গৈয়ে থাকিব লাগিব। গতিকে আমাৰ চিন্তাধাৰা তললৈ নহয় ওপৰলৈ হ'ব লাগিব, তেতিয়াহে আমি কি কৰিব পাৰিম, ভিডিঅ'বোৰ ভালকৈ বনাব পাৰিম আৰু ভাল হ'ব আৰু আমি আগুৱাই যাব পাৰিম। বহুত মানুহে ভিডিঅ' চায় কিন্তু ছাবস্ক্ৰাইব নকৰে, কিন্তু নকৰিলেনো কি কৰিবা? যদি তোমাৰ ভিডিঅ'টো ভাল নহয় ছাবস্ক্ৰাইব নকৰিব পাৰে। তোমাৰ ভিডিঅ'ত আকৰ্ষণ থাকিব লাগিব, মানুহে তোমাক আঁকোৱালি ল'ব লাগিব। আঁকোৱালি ল'বলৈ হ'লে তোমাৰ ভিডিঅ'টোত এনেধৰণৰ মনোৰঞ্জন থাকিব লাগিব যিটো নেকি মানুহে বিচাৰে, আগ্ৰহী। তেনেধৰণৰ মনোৰঞ্জন থাকিলেহে তোমাৰ ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, নহ'লে এনেই ছাবস্ক্ৰাইব কৰিব নেকি? নকৰে। গতিকে মানুহে বিচৰাটো দিয়ক মানুহক, কিন্তু বেয়াখিনি নহয়। বিচৰাটো দিলেই নহয়, সমাজততো ভাল বেয়া সকলো মানুহে আছে, গতিকে বেয়া মানুহে বেয়াও বিচাৰিব পাৰে। গতিকে তুমি সেইটো দিবলৈ প্ৰয়োজন নাই। গতিকে তুমি যিটো ভাল দেখা, যিটো তুমি সমাজত ভাল দেখিছা, সমাজে যিটো ভাল পায় সেইটো ভিডিঅ' বনাবলৈ চেষ্টা কৰা, তেতিয়াহে সমাজত আগুৱাই যাব পাৰিবা। মই নিজেও ভিডিঅ' বনাইছোঁ আৰু মই বেলেগৰ ভিডিঅ' চাই মই দেখিছোঁ প্ৰায় ইউটিউবাৰ্ছে, প্ৰায় হিন্দী ইউটিউবাৰ্ছ, অসমীয়া ইউটিউবাৰ্ছে কোৱা নাই আজিলৈকে, প্ৰায় হিন্দী ইউটিউবাৰ্ছ কেইজনমানে প্ৰায় কয় যে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক, মই আপোনাক 10টা ছাবস্ক্ৰাইব কৰিম বা দিম বা 1000টা ছাবস্ক্ৰাইবাৰ দিম। সেইটো কেনেধৰণৰ কথা? আৰু সেইটো তেওঁলোকৰ ঘৰৰ পৰা দিব নেকি? নে তেওঁলোকৰ 1000 দিব পৰা ক্ষমতা আছে? সেইটো তেওঁলোকৰ একো নাই। তেওঁলোকে কেৱল ছাবস্ক্ৰিপশ্যন ল'বৰ কাৰণেহে সেই কথাষাৰ কৈছে।
আপোনাৰ পৰা ছাবস্ক্ৰিপশ্যন ল'বৰ কাৰণে, কিন্তু তেওঁৰ সেই ভিডিঅ'টোত একো নাই। আমি ছাবস্ক্ৰাইব কৰিছোঁ, কিন্তু তেওঁৰ তাত কিবা আমি পালোঁ নেকি জ্ঞান? একো জ্ঞানেই নাপালোঁ। কিন্তু যদিহে ভিডিঅ'টোত একোৱেই জ্ঞান নাই, তেনেহ'লে আমি ছাবস্ক্ৰাইব কৰি কি পাম? ভিডিঅ'টোত কিবা এটা থাকিব লাগিব, নহয় জানো? মনোৰঞ্জন হওক, নহ'লে ভাল কিবা জ্ঞানৰ দিশৰ ভিডিঅ' হওক, তেনেধৰণৰ থাকিব লাগিব কিবা এটা গুণ। কিন্তু সেই ভিডিঅ'টোত একো গুণ একো নাই, কিন্তু আমি তাতে ছাবস্ক্ৰাইব কৰিছোঁ আৰু ভুল কৈছোঁ যে আমি 1000 পাই যাম। কিন্তু আপোনাক 1000 ছাবস্ক্ৰাইবাৰ দিলেনে? নিদিলে। কিন্তু আমাক তেনেকৈ ছাবস্ক্ৰাইব কৰিব নালাগে। আমাৰ ভিডিঅ' চাওক, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, যদি ভাল নাপায় ছাবস্ক্ৰাইব কৰিব নালাগে। কথা সেইটোৱে। ছাবস্ক্ৰিপশ্যনটো এনেধৰণৰ বস্তু নহয় যে মই কিনি আনি লওঁ, দুইজনৰ পৰা খুজি লওঁ, তেনেধৰণৰ বস্তু নহয় ছাবস্ক্ৰিপশ্যন। গতিকে ছাবস্ক্ৰাইব কৰিব যদিহে মোৰ ভিডিঅ'টো ভাল লাগে। এনেধৰণৰ ভিডিঅ' বনাওক, যেনেধৰণৰ ভিডিঅ' বনালে আপোনাৰ এটা ভিডিঅ' মানুহে চোৱাৰ পিছত, মানে এটা ভিডিঅ' দৰ্শকে চোৱাৰ পিছত তোমাৰ আৰু এটা ভিডিঅ' চাবৰ কাৰণে অপেক্ষা কৰে। এনেধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰক। আৰু একেদিনাই আমি এইটো ভাবিব নালাগিব যে মই আজি 20টা ভিডিঅ' বনাই পেলাম, 20টা বনালে মোৰ বেছি ভিউৱাৰ্ছ হ'ব, কিন্তু সেইটো নহয়। ভিডিঅ' দিনত এটাই বনোৱা আৰু সেই এটাই 20টাৰ সমান হ'ব লাগিব। গতিকে আমি এনেধৰণৰ ভিডিঅ' বনাম, এটাই ভিডিঅ' বনাম, সেই এটা ভিডিঅ' যেন 20টাৰ সমান কাম কৰে। গতিকে তেনেধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰক। মই এই কথাখিনি কওঁতে হয়তো মোৰ কিবা ভুলো হ'ব পাৰে, গতিকে যদি কিবা ভুল হয় আপোনালোকে মোক কমেণ্টত জনাব, আৰু যদি কিবা ভুল হৈছে মোক ক্ষমা কৰিব।